हेलो गाइज गुड मर्निंग কি খবৰ আপোনালোকৰ ভালে আছেনে আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো আৰু ভাবিছে চাগে আজি মই কি এনেকুৱা দৃশ্যত আছো আসলতে আজি আমাৰ ঘৰত এটা নিয়ম আছে আৰু কি নিয়ম কি কথা আপোনালোকক দেখাই আছো কৈ আছো ভিডিওটো চাই থাকক ভাল হে প্ৰভু মহন্ত আজি এই ল'ৰা পোৱালিটোৰ উদ্দেশ্য কৰিয়ে সেই নাম প্ৰভুৰ চৰণত অৰ্পণা কৰিবলৈ নিৰ্দেশ দিছিলে সেই কৰ্মভাগী বহুদিন পৰি আছিলে আজি হেনবাৰে আপোনালোকক সাক্ষাৎ কৰি ভগৱন্তৰ চৰণতে এগছি ধৰ্মশালা গোৱা কৰা সম্বন্ধিতে অৰ্পণ কৰি গুৰুজনক বৰ্ণমালা যজ্ঞ সম্বন্ধিতে আপুনি শৰাই প্ৰভুৰ চৰণত অৰ্পণা কৰি আপোনালোকৰ শ্ৰীবদ্ধ প্ৰভু কৰ্মশালাৰ নাম আৰু পাঠ কৰা মানসেৰে আমি এনাগী সেৱা জনোৱা হৈছে সেৱানো কি জনাব বোলে হৰি পদ নাম দি আছে মানে ভাগৱত পঢ়ি আছে যেহেতু কোভিডৰ সিচুৱেশ্যন গতিকে মানুহ বেছিয়ে মতা নহ'ল এনে নিয়ম ভাগ কৰি থোৱা হৈছে চাই থাকক ভিডিঅ'টো দেখাই আছো ক'ত কি হয় গাইজ গুড ইভিনিং এতিয়া মই ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ ভাত পানী খাই মেলি আজি দিনটো একো খোৱা নাছিলোঁ এতিয়া ভাত পানী খাই মেলি সেই ভকত চকত গৈ আজৰি হ'ল আৰু মই ভাবিলোঁ ব্লগটো শেষ কৰি দিওঁ আৰু যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কোনোবা নতুন আহিছে বাই বাই আৰু নতুন এটা ভিডিঅ' লৈ আহি আছোঁ সোনকালে ভিডিঅ' দিব চেষ্টা কৰিম বাই বাই